হাতখন কাৰ হ'ব পাৰে কওকচোন মোৰ মতেৰে হাতখনেই মেইন মানে তুমি যদি হাতখন কন্ট্ৰোল কৰি ৰাখিব পাৰিছা ওখ পৰ্বত বনোৱাত সেই ধৰি থকা জনৰে হাত আছে বোলে মানুহৰ চিন্তাধাৰা ইমান তললৈ নামিব নালাগে যে তাইৰ তিনিখন হাত হ'ব পাৰে কঁকালত ধৰি পাছফালৰ পৰা কাম ফেৰা কি আকৌ কিবা কৰি আছে বোলে পিছফালৰ পাই মানে কমেণ্ট কৰিছে আৰু হিমালয় যিহেতু দাঙি ধৰিছে হনুমানেই হ'ব চাগে তো নমস্কাৰ বন্ধুসকল কি খবৰ তোমালোকৰ মোৰ যিটো বিকাশ আমিন চেনেলটো আছিল সেইটোতো গ'ল গমে পাইছে তো এইটো নতুনকৈ খুলিছো তো যিসকলে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু যদি ভাল লাগে লাইক শ্বেয়াৰ কৰিব এটা কমেণ্ট কৰি জনাব যে ভিডিঅ'টো কেনেকুৱা পাইছে আজি ভিডিঅ'টো আমি ফেচবুক পেজ এটাৰ ওপৰত বনাইছো মানে তাত যিবিলাক ভিডিঅ' আপলোড হৈ আছে তাৰপিছত তাত থকা কমেণ্টবিলাক এইবিলাক চাই অলপ সকলোকে শুহাব চেষ্টা কৰিম তো ভিডিঅ'টো শেষলৈকে চাই থাকিব বাইদেউগৰাকীয়ে কি কৰিছে বাৰু জনাবচোন কমেণ্ট কৰি এজনে লিখিছে কিবা এটা খাবলৈ মন গৈছে চাগে এনেকে যদি মানে চুমা খাই দিয়ে গালৰ বোলে মঙহ ডাইৰেক্ট ওলাই আহিব আচ্ছা হে প্ৰভু মানে ইয়াতে লিখিছে হে প্ৰভু নহয় কিন্তু তোমাৰ লীলা এইটো বয়সতো এইবোৰ কিয় দেখাই দিলা বুলি হ'ব লাগিছিল এনেকুৱা হ'ব লাগিছিল হে প্ৰভু কিনো তোমাৰ লীলা এইটো বয়সতো এইবোৰনো কিয় দেখাই দিলা 150 रुपया देगा এজনী ছোৱালী এটা লিখিছে যে সিহঁতৰ ঘৰত কোনো নাই চাগে দেই সেইকাৰণে মানে এনেকুৱা ভিডিঅ' বনাইছে আৰু এজনে আকৌ লিখিছে অভিভাৱক নাইকিয়াবোৰৰ মোচন এনেকুৱাই হ'ব গালি চালি নিদিব আকৌ দেই ৰাইজ মানে গালি পাৰিবে হাক দিছে বলিয়াবোৰ কৰবাৰ মোবাইলটো খুলিবই নোৱাৰি অকল এইবিলাক কথাটো হৈ দিছে মানে কিছুমানৰ মোবাইল অকল এইবিলাক আহি থাকে মানে ফেচবুকত স্ক্ৰল কৰাৰ লগে লগে যে কোনে ক'ত কি কৰি আছে এই বস্তুটো আহি থাকে গাইছ এইবাৰতো চাই মৰুভূমি শুকাই কটকটীয়া হৈ আছে অলপমান সাৰ পানী দিবাহে কোনোবাই মৰুভূমিৰ শুকান এজনে আকৌ কমেণ্ট কৰিছে মই তোমাৰ মৰুভূমিত পানী ভৰাই দিম মৰুভূমিৰ শুকান এজনে আকৌ লিখিছে আমি চিংগুল আছো যদি মৰুভূমিত শুকান বালিখিনিত পানী দিব লাগে মাতিবা দেই যাব পাৰিম আৰে ভাই মোৰ পিছফালে চাই কিমান পানী আছে পানী দি পুতি দিব পাৰিম ঠিকাৰ মোৰ এই জীৱন জিন্দাবাদ কুকুৰৰ জীৱন এইবাৰ যি কৰিলা প্ৰভু অহা জনমত মোক কুকুৰ হৈ জনম দিবা কেনেবাকৈ যদি মুখত এক কামাৰ মাৰি দে 14টা বেজি মাৰিব লাগিব কোনখন জিবাৰ ভাজিৰ কথা কৈছে মই দেখোন বুজি নাপালো তুমি জিলিকি থকা হো হেন্দালি তলৰ জিকা মই এখনি ধুনীয়া ভাজি তুমি চেলেকি খোৱা এজনে আকৌ ডাইৰেক্ট লিখিয়ে দিলে নম থকা ভাজিখন নেকি তো গাইজ যদি ভিডিঅ' ভাল লাগিছে লাইক শ্বেয়াৰ কৰি দিবা চেনেলটো যিমান পাৰা সকলোতে শ্বেয়াৰ কৰি দিবা হোৱাটছএপৰ ষ্টেটাছত এবাৰ লগাই দিবা ভিডিঅ'বিলাক যাতে সকলোৱে ছাবস্ক্ৰাইব কৰে তো আজিলৈ এৰিলোঁ ধন্যবাদ গা চা ইমান এটা ভাল নহয় তো ভিডিঅ'টো কেনেকুৱা হৈছে গম নাপাওঁ তো বনাই দিলোঁ আৰু তো বাই বাই